বৰ্ষাৰ দিনত মানুহ মতা মানুহ ঢেৰ। এতিয়া চাদৰৰ ঘৰত পালোঁ ২৭20 টকা। তাৰপিছতে জুমুকি ঘৰত পালোঁ ৩০০ টকা। পথাৰলৈ যাওঁতে এঘৰলৈ গৈ মুঠতে মন মৰি গৈছেগৈ পইচা বিচাৰোঁতে কি শাস্তিকে পথাৰলৈ গ'লোঁ। পইচাকেইটা বিচাৰি গৈ নিদিয়েহে নে দৰ্জা মাৰি থ'ব, ক'ৰবালৈ যাব। আজিহে পইচা পোৱা নাই, কাইলৈহে পাব। মাতি মুঠতে এতিয়া পইচাকেইটা একেঠাই কৰি থওঁগৈ। কিমান পালোঁ হিচাপ কৰিব লাগিব। ডাঙৰ আইকে সৰু আইকে বহুৱাই হিচাপ কৰি চাব লাগিব। যাওঁচোন। কঁকাল বিষাই গৈছোঁ। বহু কষ্ট মাজত থ'লে বনাই খালে এইটো চুপ দাঙি এইটো চুপছে মাজতনো কৰি দিছে। কথা কৰি ভাল বস্তু কি টকা হৈছে দেখিব লাগিব। ভাল শাস্তি খাইছোঁ এসোপা আছেই ধুবলৈ। ছোৱালীজনী কিবা এটা কৰি থ'ব লাগে বুলি নাজানে। মুঠতে ঘৰতে ভাল ড্ৰেছ কৰি মুঠতে সেইখিনি কাঁহী বাতি এসোপা ধুবলৈ আছেই মানে। ধোৱা পখলা কি চাবা ধুব মেলিব নোৱাৰে। মুঠতে ষ্টাইল ফেশ্বন খোৱা বোৱা কাঁহী বাতি এসোপা আছেই ধুবলৈ। মুঠতে সেইবোৰ লাগে তমুক লাগে। মাকৰ হাতত বাপেকৰ হাতত এটা নাথাকৰ মুঠতে তমুক আনক দেখি পেলাই তাহাঁতৰ লোকৰ চাকৰিয়াল মানুহৰ ঘৰত বোৱাৰীয়ে পিন্ধি থাকক। তহঁতি আকৌ তাহাঁতৰ লগত ফেৰিবলৈ কি দৰকাৰ? ফেৰ মাৰ। এইখিলা মোৰ হিচাপ এটা কৰি দিছোঁ না। মই বোৰ জোচো কৰিব নাজানো নহয়। ডাঙৰ সৰুৱাই কলৈ গলি? তাই দুজনী হিচাপ কৰিলে শুদ্ধটো ওলাব। মই আকৌ হিচাপ কৰিলে ভুল দুহে ওলাব। একেটাকে ওলাবগৈ গৈ সেইখিনি ক'বলৈ গ'ল। মই চাওঁচোন সৰহকৈ পইচা হ'লে মোৰ আকৌ খেলি পইচাকেইটা তুমি এইখিনিতে থৈছিলোঁ। পইচাকেইটা যে এইখিনিৰ পৰা একেবাৰে নাইকিয়া হ'ল। কি হ'ল মই ক'ৰবাত থৈছিলোঁ নি? এইখিনিতে থৈছিলোঁ। মই এইখিনি এই মাজতে থৈছিলোঁ। সৰুৱাই ডাঙৰাই এইফালে আছোন। সৰুৱাই ডাঙৰ কিবা লাগি গৈছে। ইহঁতে কিজনী ক'লৈ গ'ল জানো? এইখিনিয়ে পইচাকেইটা থৈছিলোঁ। ইমানখিনিতে পথাৰলৈ গৈ সাঁচি একেঠাইতে থৈ দিছিলোঁ। পইচাকেইটা সেইটোৱে কৰিলে নে কৰিলে নে কি? সৰুৱাই ডাঙৰাই ক'ত গলি? এই মৰতে কিজনী ক'লৈ গলি? এইফালে এচাত কোনে কামোৰ মাৰিলে মোৰ মূৰত। এই ছোৱালীকেইজনী কওঁ পাংকে ঘূৰি নুফুৰিবি পথাৰৰ দিন। কোনোবাই আহি পেলাই নিলেহি নেকি পইচাকেইটা ঠিকান নাই। ভোলা পিতেকে আহি বোলে ঘৰে সোমাই থাকে বোলে। সি নিলে নি আকৌ কি হ'ব? পইচাকেইটা আগৰখিনিতে গ'লো কষ্ট ফলটো কি হ'ব বাৰু? ইটো ল'ম সিটো ল'ম বুলি ভাবি চব কি হৈ গ'ল। মালতী কি হলো? মই কপালে হাত দিবলৈ কি আছ? কি তুলখন লৈ পেলাই বোকা তো দেখা নাই পথাৰত কেনেকুৱা বোকা।
ধান্দাই আহিছো বোকা গোটেইখন কেনেকে বহিবি তই চিঞৰ বাখৰ কৰা শুনিহে আহিছো কি হ'ল তোৰ কি কম মানুহটোৱে চকী তুলখন লৈ আহকচোন তুলখন লৈ আহক বহক এইখিনি মানুহটোৱে গম নোপোৱাকে মনে মনে মানুহটো কামলৈ পঠিয়াই পেলাই মই লোকৰ পথাৰত ধান দাবলৈ যাম বুজিছে তেনেকে পথাৰ কৰি মেলি আৰু ঘৰৰ পৰা আনিলোঁ পইচা ৰাজীৱৰ ঘৰৰ পৰা আনিলোঁ পইচা তাৰপিছতে এই জগতৰ ঘৰৰ পৰা আনিলোঁ পইচা আনি পেলাই এইখিনিতে ভৰাই থৈ দিছিলোঁ এতিয়া পইচাকেইটা এই বিচনা ইয়াৰ পৰা নাই নহয় পথাৰলৈ যায় পইচা পাই ময়ো মনতে ভাবোঁ লোকৰ পথাৰলৈ যাওঁ পইচা পাম লোকক দেখি কাম কৰিছিলোঁ বুজিছে এতিয়া দেখিছোঁ এইখিনিও পইচাকেইটা আনি সাঁচি থওঁতে কোনোবাই ঘৰৰ পৰাই লৈ গুচি গ'ল কি হ'ব বাৰু এতিয়া পইচাখিনি মই এতিয়া ক'ত পাম বাৰু কওকচোন বাৰু তই গোটেই কেইঘৰ পইচা আনিলি নে কিমান পইচা হেৰালে মই এঘৰহে অনা নাই মই চবৰে ঘৰে আনিলোঁ আনি পেলাই এই বিচনা এইখিনি থৈ দিছিলোঁ পইচাকেইটা বোলো একেবাৰে গোটাই মিটাই বস্তু কিবা এটা আনিম 22টা হাজিৰা বুজিছেনে এই 6,000 ওপৰত হ'ব মই বোলো ছোৱালীজনীক মাতি আনি পেলাই বোলো হিচাপ নিকাচ কৰিম তাহাঁতি হৈ পেলাই গ'ল তাৰপিছত গ'লত মই চাইছোঁ ইয়াত পইচাখিনি নাই নহয় বুজিছেনে তইনো বাৰু ইমান অসাৱধানকে ইমানখিনি পইচা তই ইয়াত থ'ব লাগেনে বোকাই পানীয়ে ধান কাটি অত পইচা হ'বা সাৱধান হ'ব লাগে নেজানো তাকেহে পাই এই ৰঘুমলাই পিতেকটোৱে নিছে যেন পাইছোঁ বুজিছ আৰু এই ৰাস্তাত যেন কাম কৰি আছে ল'ৰাকেইটা তাৰ ওপৰত তাহাঁতৰকেইটাৰ ওপৰতো মোৰ সন্দেহ হয় তাহাঁতিয়ে নিছে নি বাৰু তই যে মানুহৰ গাত দুখ দিছ তইতো তোৰ একো তই সিহঁতক দেখা নাই তোৰ ছোৱালীকেইজনীক সুধি চাইছিলি নাই তোৰ ছোৱালীকেইজনী ক'লৈ গ'ল বাৰু এই তাহাঁত দুজনী অকণ বাটলৈ ওলাই গৈছে আমাৰ তাহাঁত দুজনীৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে তাহাঁতি তেনেকুৱা কাম নকৰে চা তহঁতৰ ছোৱালী দুজনী মই ৰাস্তাত ধান দাবলৈ যেতিয়া আহিছোঁ তহঁতৰ ছোৱালী দুজনী মই ৰাস্তাত পাই আহিছোঁ দুইজনী হাততে মই পইচা লিখি আছে দেখিছোঁ চব 500 টকীয়া নোট মই সুধিবলৈ বেয়া পালোঁ তাহাঁতি মোক দেখি মানে ধৰি ল নাৰ্ভাছ হৈ গৈছে লুকুৱাইছে তেনেকুৱা কৰিছে মই সুধিবলৈ বেয়া পালোঁ আৰু তই যেতিয়া মনটো মাৰি পেলাই চিঞৰ বাখৰ হুলস্থুল কৰি আছ সেইকাৰণে মই বোকা গায়ে সোমাইছোঁ তোৰনো কি হ'ল বুলি ক'ত দেখিছিলে তাহাঁত দুজনী এই তেজ খাতি দুজনীয়ে মোক খালে ইহঁত দুজনী পৰা মোক শান দিনো অহা হৈছে সৰু আই ডাঙৰ আই এইফালে আহা যি লাগে বুলি কয় নহ'ব তাকে তাহাঁত দুজনীক আনি দিওঁ তাহাঁতৰ দুজনী এনেকুৱা কাম কৰিব বুলি হোৱা নাই আপুনি বাৰু ক'ত দেখিছিলে বাৰু তাহাঁত দুজনী মৰতীকেইজনীয়ে এই মৰতীকেইজনীয়ে এইটো কাম কেলে কৰিলেও বুজিছে বাপেকটো ওলাই যাবলৈ পায়হে মই কাঁচিখন হাতলৈ লোকৰ পথাৰে তাহাঁত দুজনীৰ কাৰণে ইটোও লাগে সিটোও লাগে লোকৰ পথাৰলৈ যাওঁতে এইখন লিষ্ট তাহাঁতৰ মোক লাগিব মোৰ তাহাঁত যে এই কামবোৰ মোৰ মূৰত মাৰিব মই ভবা নাই নহয় বুজিছেনে তই চা ছোৱালী দুজনীক ভালকৈ আহিলে সুধিবি প্ৰথমতে নিজৰ তই ছোৱালী দুজনীক ভালকৈ মৰমে সুধি ল'বিচোন সেইটো কাম কৰিব নালাগে আৰু তই নেদেখাকৈ লোকৰ কথা কৈছ এতিয়া তোৰ পইচা যদি ঘৰতেই আছে তই লোকৰ মানুহক ধৰিছ পাছত তই ধৰি ল নিজেহে বেয়া পোৱা পুৰি হ'বি সেইটো এটা বৰ ডাঙৰ কথা নহয় লোকৰ গাত ঘপককৈ দুখ নিদিবি আৰু তই ছোৱালী দুজনীক কবিচোন মোৰ কথাকে কবি আৰু মইতো তেহেঁতক দেখিছোঁ তেহেঁতৰ হাতত সেয়া পইচা ক'ৰ তই মোৰ কথা কবি মই পথাৰলৈ আহোঁতে তেহেঁতক দেখিছোঁ মই ভাবিছোঁ তই চাগে কিবা আনিবলৈ কৰিবলৈ ক'বলৈ পঠিয়াইছ তই কন্দা দেখিহে মই ধৰি লওক সোমাইছোঁ কিনো হ'ল বুলি তই তেতিয়াহ'লে গমেই নেপাৱ ব'লক ইহঁত দুজনী ক'ত আছে চাংগ ব'লক হাঁহি আহিছ দাঁত চেলি আমা তহঁতৰ দুজনীকা দাঁত চেলি আমা একদম ভিতৰলৈ সোমাই আহি দুইজনী আহিল নে ভিতৰলৈ সোমাই তহঁতি যে এনেকুৱা কাম কৰিছ গাভৰু ছোৱালী তেনেকে মানুহৰ আগত হুলস্থুল কৰি নাথাকিবি ভালকে সুধিলে তাহাঁতি ক'ব নহয় কিয় হুলস্থুল কৰ এইখিলা বুলি কৈছোঁ নহয় এইখিলা তহঁত দুজনীয়ে আপুনি ক'ত দেখিছিলে পইচা নিয়ে সিহঁতক মই পথাৰলৈ আহোঁতে মই তোমালোক দুজনীক বাৰু ৰাস্তাত পাইছিলোঁ নাই আৰু তোমালোক দুজনী হাতত মই পইচা দেখিছিলোঁ তোমালোকে মোক দেখি লুকা ভুমুকাই কৰিছে সেইকাৰণে মই তোমালোকক নেমাৰি দিলোঁ মই গুচি গ'লোঁ তোমালোকে হয়নে নহয় নহয় বুলি নক'বা তোমালোকৰ হাতত মই পইচা দেখিছিলোঁ তুমি পইচা লিখিছা
আৰু তেওঁ পইচাকেইটা চাইছে হয় নহয় নিছিলি নেকি নিছিলি নে নিছিলি দিয়কচোন এৰক 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 কিন্তু বায়েহে নিছিলে বাই নিব দিছে ক'বলৈ আহিছ বাই নিছে তই নাই নিয়া তই চুকৈ নাই নিয়া তই চুকৈ নাই নিয়া হ'ব দে তাই এতিয়া নিছো বুলিতো তোৰ হৈ কাঢ়িলে এতিয়া তোৰ পইচা ওলালে মানুহক শুনাই হুলস্থুল নকৰিবি তাইৰ পৰা পইচাকেইটা লৈ ল'বি আৰু আজিৰ পৰা য'তে ত'তে পইচা নথবি আৰু মানুহক নুশুনাবি অসমজনীয়ে চোৱা আজিৰ পৰা সেইবোৰ ভুল কাম নকৰিবা মায়ে চোৱা ইমান ৰ'দে গোটেই বোকা তাৰপৰা ধৰি লোৱা ধান লোকৰ ঘৰত ধান কাচিয়ে ধান কাটি ৰ'দত আহি পইচা ঘটিছে দেউতাই গম নোপোৱাকৈ তোমালোকক সমস্ত বস্তু দিছে নহয় একো অভাৱ হ'বলৈ দিয়া নাই গতিকে সেইবোৰ ভুল কাম নকৰিবা পইচা চুৰ কৰি নিয়াটো বহুত ডাঙৰ কথা আৰু বিশেষকৈ তোমালোকৰ মায়ে এতিয়া লোকৰ মানুহক ধৰিছে এতিয়া কিমান দন কাজিয়া হ'লহেঁতেন গম পোৱা নে সেইকাৰণে আজিৰ পৰা সেইবোৰ কাম নকৰিবা পইচা কেতিয়াবা খুজিব দৰকাৰ হ'লে মাক ক'বা মায়ে দিব দেই আজিৰ পৰা ভাল হ'বলৈ চিন্তা কৰিবা আৰু নেজানিহে কৈছা হয় নাই ঘৰতে মাক আজি পইচাকেইটা দি দিবা আৰু মাক ক'বা বুলি আজিৰ পৰা মই পইচা নিনো দেই অঁ ভাল ছোৱালী তুমি আজি ক্ষমা কৰি দিয়া আমাক নামাৰিবা আজি পৰা এনেকুৱা ভুল নকৰিবা দেই